হাই ফ্ৰেণ্ডছ, মোৰ অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি টেট শিক্ষাৰ্থীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। ফ্ৰেণ্ডছ, অসমৰ বিভিন্ন প্ৰান্তৰ টেট শিক্ষাৰ্থীসকলে মোক কমেণ্ট কৰি আৰু ইনফৰমেশ্যন দিছে যে ডি কৰ্তৃপক্ষৰ পৰা আমাক এটা ফোন কল কৰা হৈছিল আৰু কাষ্টৰ বিষয়ে সুধিছে। তো মোক কিহৰ কাৰণে সুধিছে, তো ফ্ৰেণ্ডছ, মই আজি আপোনালোকক এইটোৰ বিষয়ে জনাই আছোঁ। আপুনি হয়তো ভাবি আছে মোৰতো ফোন কল অহা নাই, কিহৰ কাৰণে অহা নাই, আৰু কেইজনমানৰ ফোন কল আহিছিল, কিহৰ কাৰণে আহিছিল। তো ফ্ৰেণ্ডছ, মই এইটো জনাই দি আছোঁ আপোনালোকক। আপুনি অতি মনোযোগেৰে এইখন ভিডিঅ' চাই থাকক। ডি ডাইৰেক্টৰেট এলিমেণ্টাৰী এডুকেশ্যন কৰ্তৃপক্ষৰ ফালৰ পৰা ফোন কলটো আহিছিল, আৰু যিসকলৰ অহা নাই সেইসকলে নিশ্চয় ভাবি আছে যে মোৰতো অহা নাই। ফ্ৰেণ্ডছ, মোক কেইবাজনে ইনফৰমেশ্যন জনাইছে আৰু কমেণ্ট কৰি জনাইছে, মোক ফোন কল কৰি কাষ্টৰ বিষয়ে সুধিছে। তো ফ্ৰেণ্ডছ, কাষ্টৰ বিষয়ে সুধিছে এইকাৰণে, ডি এলিমেণ্টাৰী এডুকেশ্যন যিটো আছে তাৰ পৰা, কাৰণ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে আৰু যিসকলে এপ্লাই কৰিছিল, এপ্লাই কৰোঁতে PW কেটেগৰীৰ যিবিলাক মানুহ আছে সেইসকলে PW চিলেক্ট কৰিছিল, কিন্তু তাতে কাষ্ট যিটো সেইটো চিলেক্ট হোৱা নাছিল। তো ফ্ৰেণ্ডছ, তাৰ সঠিক কাষ্টটো জানিবলৈ PW যিসকলে চিলেক্ট কৰিছিল সেইসকলক ফোন কল কৰা হৈছে। তো ফ্ৰেণ্ডছ, ডি কৰ্তৃপক্ষৰ পৰা সোধা হৈছিল ফোন কৰি যে আপুনি আমুকে হয় নেকি। তো ডি কৰ্তৃপক্ষৰ পৰা কৈছে, আপুনি যেতিয়া PW চিলেক্ট কৰিছে আপোনাৰ কাষ্টটো চিলেক্ট হোৱা নাছিল, তো নিশ্চিত কৰিবলৈ আমি আপোনাক ফোন কৰিছোঁ, আৰু আপোনাৰ কাষ্টটো এতিয়া যি ভেৰিফিকেশ্যন চলি আছে এই ভেৰিফিকেশ্যনত আপোনাৰ কাষ্টটো নিশ্চিত হ'ব। তো আপুনি কোনো সন্দেহ নকৰিব। আৰু যিসকলে SC ST জেনেৰেল চিলেক্ট কৰিছিল সেইসকলক ফোন কৰা নাই। তো ফ্ৰেণ্ডছ, PW যিসকলে চিলেক্ট কৰিছিল সেইসকলক কনফাৰ্ম হ'বলৈ ফোন কল কৰি কাষ্টটো জানি লৈছে।